প্ৰিয় বন্ধুসকল মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট হ'ব। আপুনি যদি এজন অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰী হয়, আপোনাৰ যদি টকাৰ প্ৰয়োজন হৈছে, এতিয়া আপোনালোকে মাহৰ লাষ্টলৈ সালাৰী পাবৰ কাৰণে চিন্তা কৰিবলৈ দৰকাৰ নাই। এতিয়া আপোনালোকৰ যি সালাৰী আছে সেই সালাৰীৰ পৰা আপোনালোকে এতিয়া এডভান্স পইচা আপোনালোকৰ মাহৰ মাজতে ল'ব পাৰিব। আৰু আপোনালোকৰ যদি বহুত বেছি পৰিমাণৰ টকাৰ প্ৰয়োজন হৈছে, এতিয়া আপোনালোকে নিজৰ সালাৰীৰ পৰাও আপোনালোকে লোন ল'ব পাৰিব। অসম চৰকাৰে দুটা ইম্পৰ্টেণ্ট স্কিম উলিয়াইছে। এটা হৈছে ESA অৰ্থাৎ আৰ্ন সালাৰী এডভান্স আৰু সেকেন্ড হৈছে SLC অৰ্থাৎ সালাৰী লিংক ক্ৰেডিট। আজি ভিডিঅ'টোত যদি মই আপোনালোকৰ লগত আলোচনা কৰিম কি হয় এই দুটা ইম্পৰ্টেণ্ট স্কিম। মই প্ৰেক্টিকেলি আপোনালোকক দেখাই দিম কেনেকৈ আপোনালোকে এই দুটা স্কিমৰ আণ্ডাৰত আপোনালোকে এডভান্স সালাৰী আৰু যি লোন ব্যৱস্থা অসম চৰকাৰে কৰি দিছে সেইকেইটা আপোনালোকে এপ্লাই কৰিব। সেই ইম্পৰ্টেণ্ট স্কিম দুটা ইউজ কৰিবৰ কাৰণে আপোনালোকে ফিন আছাম যি পৰ্টেলটো আছে সেই ফিন আছাম পৰ্টেলটো ইউজ কৰিব লাগিব। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে লেপটপতে হওক বা আপোনালোকৰ কম্পিউটাৰত বা আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ চিলেক্ট কৰি ল'ব দেই। প্ৰথমে আপোনালোকে ব্ৰাউজাৰ এটা চিলেক্ট কৰি ল'ব, গুগল ক্ৰমে হওক বা আপোনালোকে মজিলা যিকোনো এটা ব্ৰাউজাৰ চিলেক্ট কৰি ল'ব আৰু ইয়াত যি URL থাকে URLত আপোনালোকে ফিন আছাম টাইপ কৰিব। ফিন আছাম টাইপ কৰাৰ পিছত ইয়াতে দিছে প্ৰথম ৱেবছাইটটো আছাম ফাইনেন্স লিখা আছে, ইয়াতে ফিন আছাম, তাতে আপোনালোকে ক্লিক কৰক। এনেকুৱা ধৰণৰ ডেছবৰ্ডটো আপোনালোকে দেখিবলৈ পাব। এতিয়া যদি আপোনালোকে মন কৰে হোম চাইডে চাওক, ইয়াতে লগইন অপশ্যন আছে। প্ৰথমটো আছে ইউজাৰ লগইন, এমপ্লয়ী লগইন আৰু ভেণ্ডৰ লগইন। এতিয়া এই স্কিমটোৰ সুবিধাসমূহ আপোনালোকে পাবৰ বাবে আপোনালোকে এমপ্লয়ী লগইনত ক্লিক কৰিব লাগিব। এমপ্লয়ী লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ কেইটামান অপশ্যন দেখিবলৈ পাব, য'ত এমপ্লয়ী লগইন লিখা আছে। ইয়াতে মোবাইল নাম্বাৰ আৰু ইমেইল ID দিব লাগিব, পাছৱৰ্ড দিব লাগিব আৰু আপোনালোকে ইয়াতে এটা কেপচা কোড আছে, কেপচা কোডটো আপোনালোকে ইয়াতে দি লগইন কৰিব লাগিব। যিসকল নতুন এমপ্লয়ী এতিয়ালৈকে জইন কৰিছে আৰু তেওঁলোকে যদি এই এমপ্লয়ী ৰেজিষ্ট্ৰেশ্যনটো কৰা নাই, তেতিয়াহ'লে আপোনালোকে ইয়াতে যি চাইন আপ অপশ্যন আছে, চাইন আপ অপশ্যনত গৈ আপোনালোকে এমপ্লয়ী ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো কৰি ল'ব। মই অলৰেডি ভিডিঅ' দি থৈছোঁ, মোৰ ভিডিঅ'খিনি চাইও আপোনালোকে চাইন আপ প্ৰচেছটো কৰি ল'ব পাৰে। তেতিয়াহে আপোনালোকে যি এডভান্স সালাৰী বা আপোনালোকে যি সালাৰী পৰা লোন লোৱাৰ সুবিধাখিনি আছে সেইখিনি আপোনালোকে উপলব্ধ কৰিব পাৰিব। যদি আপোনালোকে পাছৱৰ্ডটো পাহৰি গৈছে, তেতিয়াহ'লে আপোনালোকে ফৰগেট পাছৱৰ্ড কৰি আপোনালোকে পাছৱৰ্ডটো চেঞ্জ কৰি ল'ব পাৰিব বা আপোনালোকে ৰিছেট কৰিব পাৰিব। এতিয়া মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই দিম কি ব্যৱস্থা অসম চৰকাৰে কৰি দিছে। প্ৰথমে আপোনালোকে ইয়াতে যি লগইন ID আছে, লগইন IDটো আপোনালোকে লিখক, লগইনত ক্লিক কৰক। লগইনত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এখন ডেছবৰ্ড ওলাই যাব, য'ত আপোনালোকে দেখিবলৈ পাব আপোনাৰ নামটো ওপৰত লিখা থাকিব। তললৈ যদি মন কৰে চাওক, ইয়াতে এটা নতুন অপশ্যন আহিছে, নিউ বুলি লিখা আছে, আৰ্ন সালাৰী এডভান্স আৰু সালাৰী লিংক ক্ৰেডিট। দেখিছেনে? ইয়াতে আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে এটা কথা আপোনালোকে মন কৰিব, ইয়াতে ছাৰ্ভিচ প্ৰভাইডাৰসমূহৰ গোটেই ডিটেইলছখিনি দিয়া আছে। যদি আপোনালোকে মন কৰে আপোনালোকৰ নেট সালাৰীটো ইয়াতে দেখিবলৈ পাব। বৰ্তমান আপোনালোকৰ নেট সালাৰী কিমান হৈ আছে সেই নেট সালাৰীটো ইয়াতে আপোনালোকে দেখিবলৈ পাব। তাৰ তলত যদি আপোনালোকে মন কৰে লাষ্ট সালাৰী ক্ৰেডিটেড অন, মানে আপোনালোকে লাষ্ট সালাৰী কেতিয়া পাইছিলে সেই তাৰিখটো ইয়াতে দেখিবলৈ পাব। নেক্সট যদি আপোনালোকে মন কৰে ইয়াতে চাওক, তলত প্ৰথম ইম্পৰ্টেণ্ট স্কিমটোৰ বিষয়ে দিয়া আছে, আৰ্ন সালাৰী এডভান্স। দেখিছেনে? ইয়াতে লিখা আছে আৰ্ন সালাৰী এডভান্স লিমিট, অৰ্থাৎ আৰ্ন সালাৰী এডভান্স যি অসম চৰকাৰে আপোনালোকক ল'বলৈ দিছে সেই লিমিটটো দিছে, আপোনালোকে কিমান ল'ব পাৰিব এডভান্স সালাৰী। আপোনাৰ যি নেট সালাৰী আছে সেই নেট সালাৰী 50%তকৈ অলপ কম ইয়াতে তেওঁলোকে এটা ফিক্স এমাউণ্ট দি দিছে। দিছেনে? যদি আপোনালোকে এডভান্স সালাৰী ল'ব বিচাৰিছে, তেতিয়া ইয়াত যিটো এমাউণ্ট দিয়া আছে তাতকৈ ওপৰত আপোনালোকে ল'ব নোৱাৰে, সেইটো এমাউণ্ট ল'ব পাৰিব বা তাতকৈ তলত আপোনালোকে ল'ব পাৰিব। আৰু যি সালাৰী এডভান্সৰ অপশ্যনটো দিছে সেই সালাৰীটো আপুনি এবাৰ যদি লৈ লয়, তেতিয়াহ'লে আপোনাৰ নেক্সট যেতিয়া আপোনালোকৰ দৰমহা হ'ব, সেই দৰমহাৰ পৰা যিমান এমাউণ্ট আছে সকলোখিনি তেওঁলোকে ডিডাক্ট কৰি ল'ব। ঠিক আছে? এতিয়া মই এইটো দেখালোঁ। নেক্সট আপোনালোকক দেখাম তললৈ যদি মন কৰে চাব দেই। এতিয়া চাওক, তললৈ যদি আপোনালোকে মন কৰে ছেকেণ্ড স্কিমটোৰ বিষয়ে দিয়া আছে। ইয়াতে চাওক সালাৰী লিংক ক্ৰেডিট লিমিট, অৰ্থাৎ আপোনালোকক যি অসম চৰকাৰে নিজৰ সালাৰীৰ পৰা যি লোন লোৱাৰ ব্যৱস্থা কৰি দিছে, আপোনালোকে কিমান লিমিটলৈকে ল'ব পাৰিব। ছেকেণ্ড স্কিমটো হৈছে চাওক, ইয়াতে দিছে চাওক সালাৰী লিংক ক্ৰেডিট লিমিট, অৰ্থাৎ আপোনালোকৰ যি অসম চৰকাৰে নিজৰ সালাৰীৰ পৰা লোন লোৱাৰ ব্যৱস্থা কৰি দিছে তাৰ লিমিটটো কিমান হ'ব তেওঁলোকে ইয়াতে দি দিছে। আপোনালোকে নিজৰ লগইন কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাব আপোনালোকে কিমান ল'ব পাৰিব। অৰ্থাৎ যি আপোনালোকৰ নেট সালাৰী হৈ আছে, নেট সালাৰী 2 গুণৰ পৰা 12 গুণ আপোনালোকে লোন হিচাপে ল'ব পাৰিব। অৰ্থাৎ যদি আপোনালোকৰ নেট সালাৰী যদি 50,000 হয়, 50,000 দুগুণ হৈছে 1 লাখ, আপোনালোকে 1 লাখৰ পৰা এই 50,000 × 12 যদি কৰি দিয়ে, আপোনালোকে যিমান এমাউণ্ট হ'ব সেইটোলৈকে আপোনালোকে লোন ল'ব পাৰিব। ঠিক আছে? ইয়াত আপোনালোকে এমাউণ্টটো দেখি যাব, এই এমাউণ্টৰ ভিতৰত আপোনালোকে যিকোনো এটা এমাউণ্ট আপোনালোকে ল'ব পাৰিব। এতিয়া নেক্সট মই আপোনালোকক দেখাম কেইটামান পে'মেণ্ট পাৰ্টনাৰ তেওঁলোকে ইয়াতে উল্লেখ কৰি দিছে। ইয়াতে 5টা আছে চাওক, ইয়াতে প্ৰথম এইটো আছে, তাৰপৰা ইনষ্টাপে আছে, AGI মানি আছে, বিল মাৰ্ট আছে, দেখিছেনে? ফ্লেক্স সালাৰী আছে। এতিয়া মই আপোনালোকক এটা এটাকৈ দেখাই দিম তেওঁলোকেনো তাত কি কি ব্যৱস্থা কৰি দিছে। প্ৰথমে যদি চাওঁ ইনষ্টাপে, আমি ইয়াতে চাওক ভেৰিফাই আণ্ডাৰটেকিং আছে, ইয়াতে আমি ক্লিক কৰিছোঁ।
ক্লিক কৰাৰ পিছত আপোনালোকে যে তললে যদি মন কৰি আছক এটা তললে যদি মন কৰি ইয়াতে লিখিছে ইনষ্টাপে সিকিউৰ salary advance and salary loans for Assam government employees দেখিছেনে SLC earn salary in advance or apply for salary link loans through a simple fully digital process with repayment through authorized salary deduction for conveyance এটো লিখিছে no hidden charges কোনো ধৰণৰ ইয়াতে চাৰ্জ নলয় তবে তললে যদি মন কৰি আছক প্ৰডাক্ট অফাৰ কি লিখিছে earn salary advance up to 1 month net salary repayment next month earn salary advance মই কোৱামতে কি হ'ল আপোনালোকে এমাহৰ আগতে আপোনালোকে স্যালাৰিটো লব পাৰিব আৰু সেই যেটো স্যালাৰি আপোনালোকে পাব হেতু নেক্সট মাহত গুটেখিনি আপোনালোকে কাটি দিব দিছেনে ইয়াতে হেতু কথা লিখিছে 1 month net salary so next assess part of your earned salary in advance for urgent needs with entire amounts deducted in your next salary next month যেটো স্যালাৰি পাব সকলোখিনি আপুনি যিখিনি লৈছিলে গুটেখিনি ডিডাক্ট কৰি দিব এটা লিখিছে প্ৰসেসিং ফি till 30 April 2026 লৈকে 0 অৰ্থাৎ আপোনালোকে যদি এতিয়া এপ্লাই কৰে বা 30 এপ্ৰিললৈকে যদি এটো এপ্লাই কৰে এডভান্স স্যালাৰিটো তেতিয়াহলে আপোনালোকৰ প্ৰসেসিং ফি 0 হৈ যাব মানে কোনো ধৰণৰ প্ৰসেসিং ফিজ নলয় নেক্সট সেকেন্ড স্কিম টু বিষয় তেওঁলোকে দিছে স্যালাৰি লিংক লোন ইয়াতে 2 to 12 times net monthly salary repayment in 5 to 24 months অৰ্থাৎ স্যালাৰি লিংক লোন যেটো অপচন তেওঁলোকে দিছে আপোনাৰ নেট স্যালাৰি দুগুণৰ পৰা 12 গুণ আপোনালোকে ল'ব পাৰিব লোন আৰু আপোনালোকে EMI নিচিনাকৈ আপোনালোকে 5 মাহৰ পৰা 24 মাহৰ ভিতৰত এটো ৰিপেমেন্ট কৰিব লাগিব অৰ্থাৎ দিব লাগিব ঠিক আছে ইয়াতে লিখিছে withdraw up to 12 times your net monthly salary to meet various requirement with repayment through salary deduction over tenure up to 24 months এটো মই অলৰেডি ক'লো যে 5 মাহৰ পৰা 24 মাহৰ ভিতৰত আপুনি এটো ঘূৰাই দিব লাগিব তো ইন্টাৰেষ্ট ৰেট range from 8% to 20% depending on your credit score আপোনালোকৰ ক্ৰেডিট স্কোৰটো ওপৰত ভিত্তি কৰি তেওঁলোকে দিছে যে ইন্টাৰেষ্ট ৰেটটো 8% to 20% হ'ব এটো জাস্ট তেওঁলোকে কৈ দিছে কোনো ধৰণৰ ফিক্স কৰি দিয়া নাই আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনালোকৰ ওলাই যাব ঠিক আছে এটো হৈছে এটো ইয়াত তলতে তেওঁলোকে কিছুমান কাস্টমাৰ কেয়াৰ নাম্বাৰ দিছে বা তেওঁলোকে ইমেইল আইডি এটাও দিছে যত আপোনালোকে কনফাৰ্ম কৰিব পাৰিব এতিয়া তলত এমপ্লয়ি ডিক্লেৰেচন দিছে গুটেখিনি আপুনি যদি টিক কৰি পেলাই প্ৰসিড কৰে এই আপোনালোকে গুটে প্ৰসেসটো কৰিব পাৰিব মই দেখাই দিম নেক্সট মই বাকিটাও এবাৰ দেখাই দিছো ইয়াতে গো বেক কৰক দেখক ইনষ্টাপে যদি আপোনালোকে ইয়াতে ভেৰিফাই আন্ডাৰটেকিং কৰে ইয়াতো এটোটো আমি চালো ইনষ্টাপেটো নেক্সট আমি এটো সাম ৰিফ যেটো আছে ইয়াতে ভেৰিফাই আন্ডাৰটেকিং ক্লিক কৰক তেওঁলোকেনো কি দিছে চক ইয়াতে আন স্যালাৰি এডভান্স দিছে 1 month দিছে তেওঁলোকে ইয়াতে দিছে ফ্ল্যাট 1% অফ ট্ৰানজাকচন এমাউন্ট অৰ্থাৎ তেওঁলোকৰ যে ট্ৰানজাকচন এমাউন্ট থাকিব ট্ৰানজাকচন এমাউন্টৰ 1% তেওঁলোকে কাটিব ঠিক আছে নেক্সট সেকেন্ড স্কিমত তেওঁলোকে কি দিছে স্যালাৰি লিংক ক্ৰেডিট 2 to 12 month তেওঁলোকে একে দিছে আৰু এটো কি দিছে ইন্টাৰেষ্ট ৰেট ফ্ৰম দ্য মিনিমাম 8 to 20% ইয়াতো তেওঁলোকে একে দিছে অৰ্থাৎ এটো পেমেন্ট গেটৱে থৈ যদি আপোনালোকে এপ্লাই কৰে তেতিয়াও তেওঁলোকে ইয়াতে গুটে ডিটেইলছ খিনি দি দিছে হৈ গল নেক্সট আমি চাও এজিআই মনিত তেওঁলোকে কিমান ইন্টাৰেষ্ট দিছে এটো চাও এতিয়া ইয়াতে প্ৰথমে দিছে আন স্যালাৰি এডভান্সক 1 month স্যালাৰি তেওঁলোকে দিছে অকল 1 month দিব দিছে 0 ট্ৰানজাকচন ফি ইয়াত তেওঁলোকে ট্ৰানজাকচন ফি 0 দিছে আৰু এতিয়া ইয়াতে এটা বিহু স্পেশাল অফাৰ দিছে যে 12 মে লৈকে তেওঁলোকৰ কোনো ধৰণৰ ট্ৰানজাকচন ফিজ নলয় হেতু তেওঁলোকে বিহু স্পেশাল অফাৰ দিছে আন স্যালাৰি কাৰণে দিছে যেটো এডভান্স স্যালাৰি আছে হেতু কাৰণে তেওঁলোকে দিছে ঠিক আছে আৰু সেকেন্ডটো যদি আপোনালোকে ইয়াতে মন কৰিছো ইয়াতে salary link credit তেওঁলোকে কি দিছে ইন্টাৰেষ্ট ৰেট ৰেঞ্জ বিটুইন 14 to 20% দিছে ইয়াতো অলপ ব্লেক দিছে এটো আপোনালোকে দেখিলে নেক্সট এতিয়া আমি আৰু এটা আছে হেতু চাও ফ্লেক্স স্যালাৰি যদি চাই ভেৰিফাই আন্ডাৰটেকিং আপোনালোকে ক্লিক কৰক এটা তেওঁলোকে দিছে প্ৰথম স্কিমটো যেটো আপোনালোকে এডভান্স স্যালাৰি পাব হেতু আপোনালোকে তেওঁলোকে একেই দিছে 1 month স্যালাৰি দিছে নেক্সট তেওঁলোকে তাত ট্ৰানজাকচন এমাউন্টৰ 1% তেওঁলোকে ডিডাক্ট কৰিব আৰু যদি আপোনালোকে লোন ল'ব বিচাৰিছে ইয়াতো তেওঁলোকে 2 to 12 times monthly salary দিছে আৰু ইন্টাৰেষ্ট ৰেট দিছে কিমান 20% per annum মানে up to 20% per annum এটো তেওঁলোকে দিছে নেক্সট যদি আমি চাও বিল মাত্ৰ আমি চোৱা নাছিলো এটো আমি চাও ভেৰিফাই আন্ডাৰটেকিং আপোনালোকে ক্লিক কৰক ইয়াতে তেওঁলোকে দিছে চক আন স্যালাৰি এডভান্স তো একে এমাহৰ কাৰণে ল'ব পাৰিব দিছে নেক্সট ট্ৰানজাকচন চাৰ্জেছ এট জাস্ট 0.90% inclusive of GST দিছে তেওঁলোকে এটো এমাউন্ট তেওঁলোকে ডিডাক্ট কৰিব আৰু বিহু স্পেশাল কি দিছে এনজয় 0 rupees transaction fees till 30 April 2026 on earned wages assess এটো তেওঁলোকে এটা অফাৰ দিছে আৰু স্যালাৰি লিংক ক্ৰেডিটটো তেওঁলোকে একে দিছে চক 2 পৰা 12 মাহ তেওঁলোকে ল'ব পাৰিব আৰু ইন্টাৰেষ্ট ৰেট from 9 to 18 per annum with flexible repayment tenure up to 36 months ইয়াত কিন্তু তেওঁলোকে 9 পৰা 18% তেওঁলোকে ইন্টাৰেষ্ট ৰেট ল'ব আৰু সময় কিমান দিব 36 মাহ দিব সো গো বেক কৰক এটো আমি গম পালো এপ্লাই কৰিবলৈ হলে মই প্ৰথমে যেটো ইনষ্টাপে আছে তাতে মই এনে কৰি দেখাওছন বাও হেবাবে আপোনালোকে ইয়াতে চক ভেৰিফাই যি আন্ডাৰটেকিং আছে তাতে আপোনালোকে ক্লিক কৰিব তললে এটো ড্ৰেগ ডাউন কৰিব এটা ডিক্লেৰেচন আছে সো এমপ্লয়ি ডিক্লেৰেচন বুলি এটা অপচন আছে ইয়াতে আই এম এপ্লাইং ফৰ দা আৰ্ন
salary advance earns links credit from InstaPay হ'ল এটা by proceeding I declare and confirm that ইয়াতে আপোনালোকে যিকেইটা অপশ্যন আছে সেইকেইটা আপোনালোকে প্ৰথমে ক্লিক কৰিব গোটেইটা আপোনালোকে পঢ়ি চাব কিনো লিখা আছে টার্মস এন্ড কন্ডিশন বুলি লিখা আছে ঠিক আছে ইয়াতে আপোনালোকে ক্লিক কৰিব এইটো মই আপোনালোকক জাস্ট দেখাবৰ কাৰণেহে কৰিছোঁ আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে গোটেই প্ৰচেছটো এবাৰ জানি পেলাইহে আপোনালোকে এপ্লাই কৰিব তাৰপৰা প্ৰচিড অপশ্যনটোত আপোনালোকে ক্লিক কৰক যেটো মোবাইল নম্বৰ দি আপোনালোকে ৰেজিষ্ট্ৰেচন প্ৰচেছটো কৰিছিলে সেই মোবাইল নম্বৰটো ইয়াতে ওলাব আপোনালোকে সেন্ড ওটিপিত ক্লিক কৰক এটা চাইটা ডিজিটেল ওটিপিটো আপোনালোকৰ মোবাইলত টেক্সট মেছেজত যাব সেইটো আপোনালোকে ইয়াতে এন্টাৰ ভেৰিফাই ওটিপি আৰু সাবমিটত আপোনালোকে ক্লিক কৰক এতিয়া আমি ওটিপিটো দিয়াৰ পিছত ইয়াতে চক ভেৰিফিকেশ্যন সাকসেসফুল বুলি এটা অপশ্যন আহিলে যদি আপোনালোকে মন কৰে এটা নেক্সট আমি চাওচোন আকৌ এবাৰ বেক কৰি কিনো অপশ্যন আহিলে এইটো চক আমি ইনষ্টাপেট কৰিছিলো ইয়াতে আহিছে কনসেন্ট ভ্যালিড আপ টু 24/3/2026 অৰ্থাৎ কিবা এটা নেক্সট এই ডেটটো লৈকে তেওঁলোকে কনসেন্টৰ কাৰণে কিবা এটা লিখিছে যদি আমি ভিউ ডিটেইলছ কৰো ভিউ ডিটেইলছ কৰি যদি আমি তললে চাও এটা যদি আমি তললে চাও ইয়াতে চক ইয়াতে এটা অপশ্যন আহিছে যে গো টু LSP পোৰ্টেল সো ইয়াতে আমি ক্লিক কৰোচোন আমি যেটো পেমেন্ট গেটওয়ে থৈ দি আমি এপ্লাই কৰিছিলো হেতু অপশ্যনটো ইয়াতে আহি গৈছে ইনষ্টাপে তেওঁলোকৰ অফিচিয়েল ওয়েবসাইটটো আহি গৈছে ইয়াতে কিবা অপশ্যন থাকিব বৰ্তমান অপশ্যন একো অহা নাই ইয়াতে আৰু এটা কথা লিখিছিলে চাব দেই মই দেখাইছো আপোনালোকক যদি আপোনালোকে বেক কৰে লিখা আছে চক দা facility to choose between the available option will be accessible on the respective service provider portals অৰ্থাৎ আমাৰ যি লোনৰ ব্যৱস্থা আছে আমি কিমান এমাউন্ট লোনটো লম হেতু এই যে সার্ভিস প্রোভাইডার ওয়েবসাইটটো আছে তাত গৈহে আমি চুজ কৰিব পাৰিম কিন্তু ইয়াত আমি যদি মন কৰো ইয়াতে তেনেকুৱা ধৰণৰ এতিয়া বৰ্তমান কোনো ধৰণৰ অপশ্যন অহা নাই 24 তাৰিখৰ ভিতৰত চাগে অপশ্যন আহি যাব এতিয়া এই নেক্সট ষ্টেপখিনি আপোনালোকে চাবৰ কাৰণে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব কাৰণ এতিয়া কোনো ধৰণৰ অপশ্যন অহা নাই যেতিয়া মই এই ভিডিঅ'ৰ জৰিয়তে মই আকৌ আপোনালোকক দেখাই দিম নেক্সট ষ্টেপখিনি কেনেকৈ কৰিব লাগে সেইবাবে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে সেই গোটেইখিনি আপোনালোকে বুজি পায় আপোনালোকে যে এডভান্স স্যালাৰি আছে আপোনালোকে যে স্যালাৰি পা লোনৰ ব্যৱস্থাখিনি আছে সেইখিনি আপোনালোকে বুজি পায় সো ভিডিঅ'টো আজিলৈ ইমানেই আছিলে ভিডিঅ'টো যদি ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজতো শ্বেয়াৰ কৰি দিব আপোনালোকৰ লগৰ কৰ্মচাৰীসকলৰ মাজতো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰ যি স্যালাৰি যদি প্ৰয়োজন হৈছে মাহৰ মাজত বা তেওঁলোকৰ যদি এটা হেভি এমাউন্ট দৰকাৰ হৈছে ঘৰৰ ল'ৰা-ছোৱালী পঢ়াবৰ কাৰণে বা ঘৰ বনাবৰ কাৰণে তেনেকুৱা ধৰণৰ যদি কিবা কামৰ কাৰণে তেওঁলোকৰ হেভি এমাউন্টৰ প্ৰয়োজন হৈছে SLC যি স্কিমটো আছে তাৰ পৰা আপোনালোকে সুবিধা লৈ পেলাই লোন ল'ব পাৰিব নিজৰ স্যালাৰিৰ পৰা সো ভিডিঅ'টো আজিলৈ ইমানেই আছিলে ভিডিঅ'টো যদি ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু মই যেটো আপোনালোকক ক'লো যে মই যেটো ইতিয়ালৈকে অপশ্যনখিনি অহা নাই কেনেকৈ লোন লোৱাৰ ব্যৱস্থা কৰিব পাৰি মই নেক্সট ভিডিঅ'ত গোটেইখিনি দেখাই দিম সেইকাৰণে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব